গাইস হাই হেল্ল' নমস্কাৰ আশা কৰোঁ সবাই ভালো আছে। তো গাইস যদি ভাল নাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব গাইস। তো গাইস আজি হোলি হয়। তো গাইস এই দোস্ত টি-শাৰ্ট আজি পিন্ধি হোলি খেলিব যাম। তেনেহ'লে গাইস অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইস ভিডিঅ'টো ধামাকাদাৰ হৈ আছে। তো গাইস এতিয়া আমি যাম মন্দিৰত আয়োজন হৈ আছে হোলিৰ মানুহবিলাক গাঁৱৰ মানুহবিলাক গাঁৱে মানে হোলি মাগিব। তেনেহ'লে অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইস শেষলৈকে চাব। তো গাইস চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো অল কৰি দিব আৰু ভিডিঅ'টো খালি শ্বেয়াৰ কৰিব গাইস। তেনেহ'লে ব্লগ তো গাইস ৰ'ব আৰু এটা কথা আছে। তো গাইস টি-শাৰ্টটো পানী মাৰিলে যে কালাৰ হৈ যায়, তেনেহ'লে সেইটোও দেখাম। তেনেহ'লে ব্লগ গাইস ভিডিঅ'টো আৰম্ভ কৰোঁ নেকি। তো গাইস এতিয়া মই মন্দিৰত আহি পালোঁ। এই যে আমাৰ ভাষাত কৈ আছোঁ দেই, এইটো আমাৰ ভাষাত হাৰি বুলি কয়, মাটিৰ হাৰি। ইয়াত লটকাব, গোল হৈ ওপৰত যাব লাগিব, ডাঙাই ভাঙাব লাগিব গাইস। এতিয়া মেৰামতি কৰি আছে আৰু গাঁৱত যাম, গাঁৱত হোলি মাগিব চবে আহি আছে। ভিডিঅ'টো খালি শেষলৈকে চাব নেকি গাইস। গাইস এইটো ইয়াত হাৰিটো থাকিব, ইয়াত গোল হৈ আমি চবে উঠি কিনে হাইটো ওপৰত যাই ভাঙাম। তো গাইস ওপৰত প্ৰাইজ থাকিব 101 টকা। এই আমাৰ আৰ্ট কৰি আছে, পেইণ্টিং কৰি আছে টি-শাৰ্টত লিখি আছে মানে গাইস। এতিয়া যে ৰংদীপ টি-শাৰ্টত লিখি আছে আমাৰ ৰাতুল দাস। তো আজি আমি চবে মিলি হোলি খেলিম। তো আপোনালোকে ভালদৰে ভিডিঅ'টো চাই থাকিব, মজা পাব। তো গাইস আমি মাটি কলহটোত ৰং কৰি আছে গাইস। এইটো ওপৰত লটকাব। তো গাইস চাওক সৰু পোৱালিবিলাক কেনেকৈ লাংটা কৰি ৰং দি আছো গাইস। গাইস খালে সৰু ল'ৰা ছোৱালী লেংটা কৰি ৰং লগা হ'ল আৰু এজন লগাই আছে গাইস। চাওক খালি তো গাইস এই চাওক লগাই আছে পক্ষী লগা পক্ষী গজব বেজতি পক্ষী। তো গাইস এই আৰু এজন আছে আৰু এটা পোৱালি আছে, এইটোক লগাই আছে গাইস। তো গাইস এইটো লগা গাইস। এতিয়া মই বিউটি পাৰ্লাৰ আহিলোঁ, এতিয়া মানে চুলি কালাৰ কৰিম। তাৰপিছত মানে 15,000 টকা ল'ব, বেছি নলয়। হেপী হোলি। বেলেগ লাগছে ৰে। তো গাইস কেনেকুৱা লাগে চুলি কালাৰটো কমেন্ট কৰি জনাব। তো গাইস চুলি কালাৰটো কেনেকুৱা লাগিছে গাইস? মোৰ কিন্তু মজা লাগিছে বে। এতিয়া আমি ঘড়ীটো উঠাই আছো, তেনেহ'লে চাওক গাইস। এইটো ডাউন কৰি দিয়ক। চাও ইয়াত ফটোশ্বুট চলি আছে। তো গাইস ইয়াৰো এটা ইউটিউব চেনেল আছে, এই যে ইয়াতে PBS বুলি লেখা আছে, PBS ষ্টেটাছ। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো গাইস এইটো এটা ইউটিউবাৰ হয়, অসম পোৱালি OP। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে গাইস তো গাইস আৰু ঘড়ীটো উঠাই আছো, চাওক খালি ভিডিঅ'টো শেষলৈকে চাব গাইস, ধামাকাদাৰ ফলো হৈ যাব। তো গাইস ফাইনেলি লটকা হ'ল, পিছত গাঁৱত মাগা হোৱাৰ পিছত তো গাইস ঘড়ীটো ভাঙি দিম। যেতিয়া মই টি-শাৰ্টটো টেষ্ট কৰিম, পানী হৈ যায় অট'মেটিক ৰং হৈ যায়, তেনেহ'লে চাব নাই গাইস, চাই থাকিব গাইস। টি-শাৰ্টটো চাই থাকিব কেনেকা ৰং হয় গাইস। এতিয়া মই পানী ঢালিম, এইটো পানী হয়। বৰ্তমান এতিয়া আবিৰ ঠাবিৰ লগাই দিছে, অলপ লাগি আছে আবিৰবিলাক। তাৰপিছত পানী মাৰিলে অট'মেটিক কালাৰ হৈ যাব, তেনেহ'লে চাই থাকিব গাইস। তো গাইস এইটো চাওক কেনেকা বনাই দিছো গাইস। गाइस ये शादी करेंगे आज होली के दिन। चीटिंग करता है तू। तो गाइस এতিয়া মই টেষ্ট কৰি মই গাইস খাব লাগে।
চাই থাকিব खत्म बाय बाय टाटा गुड बाय তো গাইজ এতিয়া চাইছে না কেনেকা লাগিছে কালাৰটো গাইজ তেনেহ'লে গাইজ এতিয়া গাঁও মাগিব যাওঁ তেনেহ'লে শেষলৈকে চাব ভিডিঅ'টো স্কিপ নকৰিব গাইজ তেনেহ'লে বলক গাইজ ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ আমি এতিয়া ওলালোঁ গাঁৱে গাঁৱে মাগিব রাম হরে হরে তো গাইস আমি এটা ঘৰত সোমালো हैप्पी होली बोला खिलाड़ी एक कोई देखा पड़ा था गाइस दिखाई पड़ा था तो गाइस आगे तक होली तक लगा आगे तक लगा तो गाइस मैं तो अभी सब कैमरा बना दे মানুহ হৈছে আৰু আহাই নাই এইখনত তো গাইস চাব এইটো সৰু কুকুৰৰ পোৱালি ভাল লাগে সৰু সৰু কুকুৰৰ পোৱালিবিলাক গাইস তো গাইস চাওক কুকুৰৰ পোৱালিটো মজা লাগে এইটো গাইস হেপি হোলি গাইস তো গাইস তাই লাজতে পলাই গ'ল তো গাইস আৰু এটা ঘৰত আহিলো মন্দিৰ ঘৰত যাই আছো রেডি না রেডি আরম্ভ করো হরে কৃষ্ণ 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 হরে হরে আমাৰ ইয়াতে আহিব হোলী মাগিব ইয়াতে চাকি থাকি জ্বলাই দিছে তুলসী ঘৰত আহি আছে অলপ পিছত এই আমাৰ ইফালে ঘৰটোত মাগি আছে এতিয়া আমাৰ যে আহিছে এই যে গাইছ ঠাকুৰে আহি আছে ঠাকুৰ আমাৰ ৰাধা কৃষ্ণ
কেনেকুৱা গৈছে গাইছ হৰে ৰাম 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 হৰে 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 কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে কৃষ্ণ 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 হৰে 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 ৰাম ৰাম লগা পানী আনে পানী যান তো তো গাইস আর বেশি ঘন নাইকে আছে অবস্থা 3-4টা আছে সব গাইস মানুষ সব মানুষ তো গাইস এনেকা কৰি মানুহবিলাক ওলালে পৰিৱেশটো বহুত ধুনীয়া লাগে তো গাইস এটা লাস্ট বারে আছে এটা আর নাই শেষ তো গাইস এটা লাস্ট আর নাই হরার শেষ হল তো গাইস ভিডিওটো শেষ হোৱা নাই এতিয়া আৰু আছে কি এইটো লাষ্ট বাৰী আছিল তো গাইস ভিডিওটো শেষ হোৱা নাই আৰু আছে মন্দিৰত যাম ডাইৰেক্ট গাইস তাতে আৰু দেখাম আৰু বহুত কিবা কিবি হ'ব তেনে ভিডিওটো শেষলৈকে চাব গাইস লাষ্ট ফিনিচিংটো চাব গাইস তো গাইস এতিয়া আছো হল এতিয়া মন্দিৰত যাই আছো এই মন্দিৰত যাই আছো মন্দিৰ আৰু কিবা কিবি আছে দেখাবলৈ চেষ্টা কৰিম গাইস শেষলৈকে চাব ভিডিওটো লাষ্ট ফিনিচিংটো দেখাম তো গাইস মানুহবিলাক চাওক না মানুহ চাওক তো গাইস এতিয়া মই আহি পালো এই ঘড়ীটো ভঙা হ'ব আমি ভিডিওটো শেষলৈকে চাব গাইস তো গাইস অলপমান দেখাও নহ'লে কপিৰাইট মাৰিব অলপমান দেখাবলৈ চেষ্টা কৰিম তো গাইস বাকীখিনি ভিডিঅ' বনোৱাই নোৱাৰিলো মোবাইলটো চাৰ্জ মানে চুইচ অফ হৈ গৈছিল গাইস তো গাইস নেক্সট বছৰ ভিডিঅ'টো হাৰি ভঙা ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিম গাইস তো গাইস চাওক আমাৰ বোকা খেলা কেনেকা লাগিছে গাইস আমাৰ নিচিনা কৰি কোনে কোনে কেনেকা কৰি বোকা খেলিছে কমেণ্ট কৰি জনাবচোন গাইস দেখছা গাইস কেনেকা কৰি বোকা খেলিছে মোক এখনো লগাই নাই বোকা মই ভিডিঅ' কৰি You are a hot hand, you
তো গাইজ মোক বোকা দিছে কিন্তু মোৰ ৰূপটো চোৱা নাই ন তো গাইজ মোৰ ৰূপটো চাওক কেনেকুৱা হৈছে তো গাইজ ইয়াৰ এই কেইজনৰ ভিতৰত মই কেই নাম্বাৰত আছোঁ কমেণ্ট কৰি জনাব গাইজ যদি চিনি পায় মোক তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত তো গাইজ বাকীখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ মোবাইলটো চুইচ অফ হৈ গৈছিল গাইজ বাকীখিনি মানে ভিডিঅ' কৰিবই নোৱাৰিলোঁ মানে ঘটি ভাঙাটো কৰিব নোৱাৰিলোঁ মোবাইলটো চুইচ অফ হৈ গৈছিল তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ তেনেহ'লে বাই বাই গাইজ যোনে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাষত থকা বেল আইকনটো অল কৰি দিব গাইজ অল কৰি দিব তেনেহ'লে বাই বাই